চ' হাই এভৰিৱান, সকলোকে পুনৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ৰিভিজন ছিৰিজ, মাৰাথন ছিৰিজ। মাত্ৰ 10ৰ পৰা 15 মিনিটৰ ভিতৰত আমি এটা এটাকৈ চেপ্টাৰখিনি শেষ কৰি যাম। গতিকে পলম নকৰি আৰম্ভ কৰোঁ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰটো। প্ৰথমতেই চোৱা, আমি এইখিনিতে প্ৰথম চাব লাগিব কাৰ্যকলাপ 1 নম্বৰ 1। তাত যিটো আছিলে মেগনেছিয়ামৰ যিটো ফিটা দহন। তাত মেইন কথাই মন কৰিব লাগিব, যেতিয়া দহন কৰা হয় ইয়াৰ পৰা বগা শিখা ওলায় আৰু মেগনেছিয়ামৰ লগত যিটো অক্সিজেনৰ যিটো বিক্ৰিয়া, তাৰ ফলত মেগনেছিয়াম অক্সাইড ওলায়। আৰু ইয়াক যদি আমি ৰঙা লিটমাছৰ আমি ইয়াক যদি পৰীক্ষা কৰোঁ, ইয়াৰ কালাৰটো নীলা হয়। নেক্সট আহিলে ইয়াৰ পিছত আমি যদি চাবলগীয়া কথা, এইটো পেজত বেছি নাই, তোমালোকে মাত্ৰ মনত ৰাখিবা যে আমি কিয় মেগনেছিয়াম ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে। কাৰণ মেগনেছিয়াম অক্সাইডৰ এটা তৰপ ফিটাডালৰ ওপৰত পৰি যায়, তেতিয়া মানে জ্বলাবলৈ মেগনেছিয়াম ফিটাডাল অলপ অসুবিধা হয়। সেইবাবে আমি সদায় ফিটাডাল অলপ পৰিষ্কাৰ কৰি ল'ব লাগে। মেইন কথা এই পেজটোত আছিলে এইটোৱেই। নেক্সট আহিলে চোৱা, আমি চাবলগীয়া যে ইয়াত কৈছে যে এই পাউডাৰখিনি হ'ল মেগনেছিয়াম অক্সাইডৰ, আৰু আমি যেতিয়া জ্বলাব লাগে, জ্বলাওঁতে কি হয়, এই মেগনেছিয়াম অক্সাইডৰ যিটো তৰপ, সি আমাক অলপ অসুবিধাৰ সৃষ্টি কৰে জ্বলাওঁতে। সেইবাবে আমি ইয়াক প্ৰথম পৰিষ্কাৰ কৰি লওঁ। ইয়াৰ পিছত আমি যদি কাৰ্যকলাপ 1.2 লৈ চাওঁ, তাত আমি মন কৰিবলগীয়া কথা যে লেড নাইট্ৰেটৰ আমাক এটা দ্ৰৱ ল'ব কৈছে আৰু ইয়াক পটেছিয়াম আয়'ডাইডৰ লগত যোগ কৰিবলৈ কৈছে। যেতিয়া আমাক যোগ কৰা হয় তেতিয়া কি হয়, প্ৰথমতে লেড নাইট্ৰেট আছিলে কালাৰলেছ, অৰ্থাৎ ইয়াত কালাৰ নাছিলে। কিন্তু যেতিয়া পটেছিয়াম আয়'ডাইডৰ লগত যোগ কৰি দিয়া হ'ল, তেতিয়া কি হ'ল, য়েল্ল' প্ৰেচিপিটেট ওলালে, অৰ্থাৎ এটা হালধীয়া অৰ্ধক্ষেপ ওলালে বুলি ওলায়। গতিকে ইয়াক আমি মন কৰিবলগীয়া কথা আছিলে এইটোৱে। নেক্সট তোমাৰ আমি চাবলগীয়া হৈছে 1.3 যিটো আমাৰ কাৰ্যকলাপ আছিলে। 1.3 কাৰ্যকলাপটো ইম্পৰ্টেণ্ট। ইয়াত চোৱা, এটা কনিকেল ফ্লাক্স বা পৰীক্ষালৈ তোমাৰ জিংক দিব কৈছে আৰু জিংকৰ লগত লঘু হাইড্ৰক্লৰিক এচিড বা ছালফিউৰিক এচিড যোগ কৰিব কৈছে। ইয়াৰ চোৱা অৰিজিনেলি কি হয়, ইয়াৰ পিছত কি হয়, যেতিয়া ইয়াত হাইড্ৰজেন গেছ ফৰ্ম হৈ যায়, যেতিয়া ইয়াৰ লগত এটা এচিড দিয়া হয়, এটা লঘু এচিড যেতিয়া আমি জিংকৰ লগত দিওঁ, তেতিয়া কি হয়, হাইড্ৰজেন গেছৰ ফৰ্ম হয়, লগতে গৰম হয়। আৰু যেতিয়া হাইড্ৰজেন গেছটো ওলায়, তেতিয়া ইয়াক কি হয়, এটা পপকৈ এটা চাউণ্ড শব্দ হয়। আৰু চাউণ্ড শব্দ হোৱাটোৱে কি হয়, হাইড্ৰজেনৰ উপস্থিতি পৰীক্ষা দিয়ে। আৰু এইটো ক'ত পাওঁ, আমি চেপ্টাৰ 2, তাত আমাক যে এটা পৰীক্ষা দিয়া আছিলে যে হাইড্ৰজেন গেছৰ উপস্থিতি পৰীক্ষা কৰা, সেই একেটা ৰিয়েকশ্যনে ইয়াতে দিয়া আছে। তোমালোকে গতিকে এইটো কিন্তু মনত ৰাখিবা। এতিয়া ইয়াত আমি চাব লাগিব ৰাসায়নিক বিক্ৰিয়া ঘটিছে নে আমি কেতিয়া ক'ব পাৰিম, যেতিয়া ৰঙৰ গেছ পৰিৱৰ্তন ঘটে আৰু গেছৰ উৎপত্তি ঘটে আৰু উষ্ণতাৰ পৰিৱৰ্তন ঘটে। নেক্সট আহিলে ৰাসায়নিক সমীকৰণ। তাৰ ৰাসায়নিক সমীকৰণ আমি কিয় লিখোঁ, এটা আমি আমাৰ যিবোৰ ৰাসায়নিক আমি বিক্ৰিয়া লিখোঁ, সেইবোৰ শব্দৰে লিখিবলৈ বহুত দীঘল হয়, গতিকে সমীকৰণ লিখিলে ছুটি হয়। সেইবাবে আমি সমীকৰণ ব্যৱহাৰ কৰোঁ যাতে আমাৰ সহজ হয়। আৰু মেইন কথা চোৱা, ইয়াত দুটা অৱস্থা থাকে, এটা হৈছে বিক্ৰিয়ক আৰু এটা হৈছে বিক্ৰিয়াজাত। তাৰ যি দুটাই প্ৰথম বিক্ৰিয়া কৰে তাক আমি বিক্ৰিয়ক বুলি কওঁ, আৰু দুটাই বিক্ৰিয়া কৰিলে আমি যিটো ফল পাওঁ তাক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি কওঁ। এতিয়া চোৱা, আমি যিটো লেফ্ট ছাইডক আমি কওঁ বিক্ৰিয়ক, অৰ্থাৎ ইহঁত দুটাই বিক্ৰিয়া কৰিছে। তাৰপিছত এইফালে আমি ৰাইট হেণ্ড ছাইডত কি পাম, বিক্ৰিয়াজাত পদাৰ্থ পাম, অৰ্থাৎ ই বিক্ৰিয়াৰ ফলত উৎপত্তি হোৱা পদাৰ্থটো। গতিকে ইয়াত আজি বুজিবলগীয়া কথা এইটোৱে আছিলে। নেক্সট পেজলৈ আহিছোঁ। এতিয়া চাওঁ সন্তুলিত ৰাসায়নিক সমীকৰণ। আমি ৰাসায়নিক সমীকৰণ কিয় সন্তুলিত কৰিব লাগে, ভৰৰ নিত্যতা সূত্ৰ বা ল অফ কনজাৰ্ভেশ্যন অফ মাছৰ বাবে। আৰু এই সূত্ৰটোৱে কি কয় যে ৰাসায়নিক বিক্ৰিয়াত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, আৰু এইটো হোৱাৰ বাবে আমি সদায় ৰাসায়নিক বিক্ৰিয়াবোৰ সন্তুলিত কৰিব লাগে। আৰু ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠভৰৰ সদায় সমান হ'ব লাগিব, অৰ্থাৎ সোঁফাল আৰু বাওঁফাল দুইফালে কিন্তু সদায় মৌলবোৰৰ ভৰ সদায় সমান হ'ব লাগিব। গতিকে আমি এটা ৰাসায়নিক সমীকৰণ সদায় সন্তুলিত কৰিব লাগে। আৰু যিসকলে ৰাসায়নিক সমীকৰণ সন্তুলিত কৰিব নাজানা, তেওঁলোকে মোৰ প্ৰথম এটা ছায়েন্সৰ ভিডিঅ' আপলোড কৰিছিলোঁ এইটো চেপ্টাৰৰে, 15 মিনিটৰ ভিডিঅ' আছিল সেইটো। তাত তোমালোকে যদি চাই লোৱা, তেতিয়া তোমালোকে ইকুৱেশ্যন বেলেঞ্চ কৰিব পাৰিবা। এতিয়া তোমালোকে ইয়াৰ যিবোৰ এক্সাম্পল আছে, তোমালোকে এক্সাম্পলছখিনি চাই যাবা। নেক্সট মই গৈছোঁ, চোৱা এইটো পেজত কেনেকৈ সন্তুলিত কৰিব লাগে সেইবোৰ লিখা আছে, মই এইবোৰ এতিয়া নুবুজাওঁ তোমালোকক। এতিয়া নেক্সট আহিছোঁ, চোৱা এটা 4টা অৱস্থা, ভৌতিক অৱস্থাৰ বাবে লিখন। এতিয়া বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰ আমি যেতিয়া এটা সমীকৰণ লিখোঁ, তেতিয়া আমি তাহাঁতৰ যিটো অৱস্থা আছিলে সেইকেইটাত দেখুৱাই দিব লাগে। পদাৰ্থটো গেছীয় নে, তৰল নে, জলীয় নে, গোটা, সেইবিলাক আমি কমে গেছ, লিকুইড, একুৱাছ আৰু চলিড এইকেইটা চিহ্নৰে বুজাওঁ। এতিয়া তলত এটা ৰিয়েকশ্যন দি থোৱা আছে, তোমালোকে ৰিয়েকশ্যনটো মন কৰিবা। কাৰ্বন ডাই অক্সাইডৰ লগত পানীৰ সূৰ্যৰ ৰশ্মি আৰু ক্ল'ৰফিলৰ উপস্থিতিত গ্লুক'জৰ কেনেকৈ উৎপত্তি হয়। এইটো এটা বহুত ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, মই সেইকাৰণে ইয়াত আগতে আণ্ডাৰলাইন কৰি থৈছোঁ। তোমালোকে এইটো কিন্তু ৰিয়েকশ্যনটো চাই যাবা আৰু বেলেঞ্চ কৰিবা। এতিয়া নেক্সট চোৱা, তোমালোকে
প্ৰশ্নাৱলীৰ 1 নম্বৰ কুৱেশ্যনটো 3 নম্বৰৰ দুটা প্ৰশ্ন তোমালোকে কিন্তু চাই যাবা, কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত প্ৰায়ে দেখা যায়। নেক্সট আহিলে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ। প্ৰথমটো হৈছে সংযোজন বিক্ৰিয়া। তাৰ সংযোজন বিক্ৰিয়া চোৱা প্ৰথমটো কাক কোৱা হয়, যে এনেকুৱা এটা বিক্ৰিয়া য'ত দুই বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজ পদাৰ্থ উৎপন্ন হয়, তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। ইয়াত চোৱা কেলছিয়াম অক্সাইড, যাক আমি পুৰাচুন বুলি কওঁ, তাৰ পানীৰ লগত বিক্ৰিয়া হৈছে, আৰু সিফালে কি উৎপন্ন হৈছে, কেলছিয়াম হাইড্ৰক্সাইড, যাক আমি শিথিলিত চূণ বুলি কওঁ। এতিয়া চোৱা দুটা লগ লাগিছেনে এইফালে, আমি যদি লেফ্ট হেণ্ড ছাইডত চাওঁ এইফালে কিন্তু দুটা আছে, আৰু সিফালে গৈ কেইটা হ'ল, এটা। গতিকে দুটা বা ততোধিক বিক্ৰিয়ক লগ হৈ এটা উৎপন্ন হ'ল, গতিকে ইয়াক আমি সংযোজন বিক্ৰিয়া বুলি কওঁ। নেক্সট পেজলৈ গৈছোঁ। নেক্সট পেজত চোৱা, শিথিলিত চূণৰ দ্ৰৱক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় বুলি কৈছে। ইয়াৰ আগতে আমি যোনটো কেলছিয়াম হাইড্ৰক্সাইড পাইছোঁ, তাক শিথিলিত চূণ বুলি কোৱা হয়, আৰু ইয়াক বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। আৰু কিয় কৰা হয়, কাৰণ চোৱা কেলছিয়াম হাইড্ৰক্সাইডে বেৰত এটা কেলছিয়াম কাৰ্বনেটৰ এটা পাতল প্ৰলেপ সৃষ্টি কৰে। আৰু কেনেকৈ সৃষ্টি কৰে, ইয়াৰ যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া হয়, তেতিয়া কেলছিয়াম কাৰ্বনেটৰ এটা তৰপ সৃষ্টি হয়, আৰু ই কি কৰে, বেৰত চিকমিকনিৰ সৃষ্টি কৰে। তোমালোকক প্ৰশ্ন সুধিব পাৰে যে বেৰত চিকমিকনি কিয় সৃষ্টি কৰে শিথিলিত চূণে, তেতিয়া তোমালোকে সেইটো কথা লিখি দিবা। আৰু মন কৰিবা যে মাৰ্বলৰ যিটো ৰাসায়নিক সংকেত, এইটো চোৱা, সেইটো কিন্তু CaCO3 অৰ্থাৎ কেলছিয়াম কাৰ্বনেট হয়। আৰু এইটো যোনটো ৰিয়েকশ্যনটো আছিলে, মই কিন্তু ৰিয়েকশ্যন তোমালোকক লিখি দিছোঁ, দাগ দি থৈছোঁ, তোমালোকে ৰিয়েকশ্যনটো ঘৰত ভালদৰে চাই যাবা। এতিয়া চোৱা, আৰু কয়লাৰ দহন আৰু H2 আৰু O2 পানীৰ গঠন ইত্যাদি বিভিন্ন কথা ইয়াত আছে। নেক্সট আহিলে চোৱা, তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া কাক বোলা হয়। যেতিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাত তাপৰ উদ্ভৱ হয়, তাক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হয়। তাৰ উদাহৰণস্বৰূপে চোৱা, শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া হয়। তেওঁলোকৰ পৰীক্ষা সুধিব পাৰে যে শ্বসন কিয় এটা তাপবৰ্জী বিক্ৰিয়া। এটা চোৱা, কাৰ্বহাইড্ৰেট গ্লুক'জলৈ ভাগি যায়, গ্লুক'জ ভাঙিবলৈ শক্তি লাগে, তেতিয়া হিট উৎপন্ন হয়, সেইবাবে শ্বসন এটা তাপবৰ্জী বিক্ৰিয়া। গ্লুক'জৰ যিটো ৰিয়েকশ্যন, সেইটো চোৱা, দেখিছেনে, তাত শক্তি উৎপন্ন হৈছে, সেইবাবে ইয়াক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয়। গতিকে তোমালোকে এইটো কথাও কিন্তু মনত ৰাখিবা। নেক্সট চোৱা, কাৰ্যকলাপ যিটো আমাৰ 1.5 আছিল। এতিয়া চোৱা, এটা কৈছে যে ফেৰাছ ছালফেট ল'বলৈ কৈছে, আৰু কৈছে যে তাক গৰম কৰা। তাক গৰম কৰিলে কি হ'ব, প্ৰথমে ইয়াৰ কালাৰটো থাকিব সেউজীয়া, তাৰপিছত অলপ সময়ৰ পিছত হৈ যাব বগা, তাৰ অলপ পিছত হৈ যাব কি হৈ যাব, ব্ৰাউন চলিড, অৰ্থাৎ ব্ৰাউন কালাৰৰ গোটা অৱস্থালৈ সি ৰূপান্তৰিত হ'ব। ইয়াক আমি ফেৰিক অক্সাইড বুলি কওঁ। তোমালোকে ৰিয়েকশ্যনটো মনত ৰাখিবা, আৰু কালাৰকেইটা কিন্তু মনত ৰাখিবা, কালাৰকেইটা মষ্ট ইম্পৰ্টেণ্ট হয়। আৰু কৈছে যে চোৱা, কেলছিয়াম অক্সাইডক চূণ বা পুৰাচুন বুলি কোৱা হয়, আৰু কৈছে যে ইয়াক চিমেণ্ট উৎপাদনত ব্যৱহাৰ কৰা হয়। আৰু কৈছে ই এটা বিযোজন বিক্ৰিয়া কেতিয়া হয়, যেতিয়া কেলছিয়াম কাৰ্বনেটক কেলছিয়াম অক্সাইড বা কাৰ্বন ডাই অক্সাইডলৈ বিযোজিত কৰা হয়। গতিকে এইটো এটা মনত ৰাখিবা। আৰু তাপীয় বিয়োজন কাক বোলে, যেতিয়া এটা বিযোজন বিক্ৰিয়াত তাপ প্ৰয়োগ কৰি ঘটোৱা হয়, তাক তাপীয় বিয়োজন বুলি কোৱা হয়। এটা উদাহৰণ চোৱা, এইটো কেলছিয়াম কাৰ্বনেটক তাপ দিয়াৰ লগে লগে কেলছিয়াম অক্সাইড আৰু CO2 লৈ ৰূপান্তৰিত হ'লে, গতিকে ইয়াক কি হয়, তাপীয় বিয়োজন বুলি কোৱা হয়। আৰু বিয়োজন বিক্ৰিয়া মানে কি, তোমালোকে নিশ্চয় জানিছা, বিয়োজন মানে ধৰা এটা বিক্ৰিয়ক পদাৰ্থ দুটা বা তাতোকৈ বেছিলৈ বিক্ৰিয়াজাতলৈ ভাগি গ'ল, তাকে কি হয়, তাপে বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া চোৱা, কাৰ্যকলাপ যিটো 1.6 আছিলে, 1.6টো যদি চোৱা, লেড নাইট্ৰেট দেখিছানে, লেড নাইট্ৰেটক কি কৈছে, গৰম কৰা হয়। তেতিয়া গৰম কৰিলে আমি কি দেখোঁ, চোৱা, যেতিয়া প্ৰথম আছিলে লেড নাইট্ৰেট কালাৰলেছ আছিলে, অৰ্থাৎ প্ৰথমতে তাৰ কালাৰ নাছিলে, কিন্তু যেতিয়া তাক গৰম কৰি দিয়া হ'ল, তেতিয়া সি লেড অক্সাইডলৈ ৰূপান্তৰিত হ'ল, লগতে নাইট্ৰজেন ডাই অক্সাইড আৰু অক্সিজেনলৈ ৰূপান্তৰিত হ'ল। এতিয়া লেড অক্সাইডটো কি হৈ গ'ল, হালধীয়া কালাৰ হ'ল, নাইট্ৰজেন ডাই অক্সাইডটো কি হ'ল, সি ব্ৰাউন ফিউম হ'ল, অৰ্থাৎ ব্ৰাউন কালাৰৰ ধোঁৱা হ'ল, আৰু অক্সিজেন গেছটো লগতে উৎপত্তি হ'ল। তোমালোকে এই ৰিয়েকশ্যনটো কিন্তু মনত ৰাখিবা, এইটো চোৱা মষ্ট ইম্পৰ্টেণ্ট ৰিয়েকশ্যন, পৰীক্ষাত কিন্তু এবাৰ সোধাৰ চান্স অতিকে বেছি। আৰু এইটো কিন্তু এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ আৰু তাপীয় বিয়োজনৰ উদাহৰণ, গতিকে তোমালোকে এইটো মনত ৰাখিবা। আৰু তাৰপিছতে চোৱা, AgClৰ যিটো ৰিয়েকশ্যন আছিলে, এইটো আছিলে তোমাৰ কাৰ্যকলাপ 1.8। প্ৰথম চাইছে, এখন চীনা মাটিৰ থালত চিলভাৰ ক্লৰাইড অলপ ৰ'দত দি থ'ব কৈছে। তাৰ ৰ'দত দি দিয়াৰ লগে লগে কি হয়, চোৱা, যেতিয়া ৰ'দত দি দিয়া হয়, তেতিয়া ই কালাৰটো চেঞ্জ হৈ যায়। প্ৰথম আছিলে বগা, পিছত হৈ গ'ল গ্ৰে কালাৰ টাইপ হৈ যায়, আৰু কি হয়, চিলভাৰ ইয়াৰ পৰা ফৰ্ম হয়, অৰ্থাৎ চিলভাৰ ক্লৰাইডৰ পৰা চিলভাৰ আৰু ক্লৰাইডটো পৃথক পৃথক হৈ যায়। গতিকে নেক্সট আমি চাওঁ,
তাপগ্ৰাহী বিক্ৰিয়া কাক বোলে? যেতিয়া বিক্ৰিয়াত শক্তি শোষিত হয় তেতিয়া তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। অৰ্থাৎ যিবোৰ বিক্ৰিয়া হওঁতে তাপ তাহাঁতি লয় সেইবোৰক তাপগ্ৰাহী বা এণ্ডোথাৰ্মিক বুলি কোৱা হয়। আৰু এক্সোথাৰ্মিক কি? য'ত তাপ ৰিলিজ হয়। চ' এটা প্ৰশ্নত এটা গুৰুত্বপূৰ্ণ প্ৰশ্নটো মই মাৰ্ক কৰি থৈছোঁ, এই তোমালোকে প্ৰশ্নটো চাই যাবা। বগা ৰং সানিবলৈ কি ব্যৱহাৰ কৰে? কেলছিয়াম হাইড্ৰক্সাইড মই আগতে পঢ়ুৱাই আহিছোঁ, গতিকে তোমালোকে এইটো জাষ্ট চাই যাবা। নেক্সট আহিলে চোৱা অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে? তাৰ এইটো কাৰ্যকলাপ এটা আছে 1.9, কাৰ্যকলাপ 1.9টো চাই যাবা। ভালকৈ আমি যদি চাওঁ তেতিয়া কপাৰ ছালফেটৰ দেখিছেনে প্ৰথম তাৰ কালাৰটো কি হৈছে? পূৰা ডাঠ নীলা হৈ আছে, কিন্তু যেতিয়া তাক আমি গজালত ডুবাই দিওঁ তেতিয়া কি হয়? এটা ৰেড ব্ৰাউন লেয়াৰ ফৰ্ম হৈ যায়। অৰ্থাৎ ৰঙা আৰু মটীয়া কালাৰৰ গজালটোত এটা লেয়াৰ ফৰ্ম হৈ যায়, আৰু তাৰ যিটো ডিপ ব্লু কালাৰ আছিল বা যিটো ডাঠ নীলা কালাৰ আছিল সেইটো কি হৈ যায়? গ্ৰীণলৈ ৰূপান্তৰিত হয়। আৰু অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে? এইটো মষ্ট ইম্পৰ্টেণ্ট, পৰীক্ষাত সুধিব পাৰে তোমালোকক। মই আগতেও কৈছোঁ, যেতিয়া এটা অধিক সক্ৰিয় মৌল এটা কম সক্ৰিয় মৌলক অপসাৰিত কৰে তেতিয়া তাক অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয়। এতিয়া চোৱা, এটা লেড কপাৰতকৈ অধিক সক্ৰিয়, গতিকে লেডে কপাৰক অপসাৰণ ঘটাইছে, গতিকে এইটো এটা ভাল উদাহৰণ তোমালোকৰ পৰীক্ষাত সুধিব পাৰে। ইয়াৰ পিছত ডি অপসৰণ বা ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন, এইটো এটা উদাহৰণ চোৱা। ইয়াত হোৱাইট পিপিটি ফৰ্ম হয়, বেৰিয়াম ছালফেট যেতিয়া উৎপন্ন হয় তেতিয়া তাত হোৱাইট পিপিটি ফৰ্ম হয়, আৰু তোমালোকে এই ৰিয়েকশ্যনটো ভালদৰে চাই যাবা। এটা ডি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ। এতিয়া নেক্সট চাওঁ, ডি অপসৰণ বিক্ৰিয়া কাক বোলে? যেতিয়া পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে। এতিয়া চোৱা, আমি যিটো ইয়াত কাৰ্যকলাপ চাই আহিলোঁ তাত আয়নৰ দুটাৰ মাজত বিনিময় ঘটিলে, ছালফেট আৰু ক্লৰিন আয়নৰ দুটাৰ মাজত ইটোৱে সিটোৰ মাজত এক্সচেঞ্জ ঘটিলে, গতিকে ইয়াক আমি ডি অপসৰণ বিক্ৰিয়া বুলি কওঁ। আৰু তোমালোকক পৰীক্ষাত অপসৰণ আৰু ডি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য উদাহৰণ সহিতে বুজাবলৈ আহিব পাৰে, গতিকে তোমালোকে এইটো চাই যাবা। নেক্সট আহিলে এটা চাওঁ উদাহৰণ জাৰণ বিজাৰণৰ। এটা কপাৰৰ লগত যেতিয়া অক্সিজেনৰ বিক্ৰিয়া হয় তেতিয়া কি হয়? কপাৰ অক্সাইড ফৰ্ম হয়, আৰু সেইকাৰণে কি হয়? কপাৰখিনি ক'লা ৰঙলৈ ৰূপান্তৰিত হয়। এটা সৰু প্ৰশ্ন, কিন্তু পৰীক্ষাত দেখা যায় যে প্ৰায়ে সোধে। তাৰপিছত আহিলে চোৱা, বিক্ৰিয়া এটাত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটোক জাৰিত হয় বুলি কয়, আৰু যেতিয়া অক্সিজেন হেৰুৱাই তাক কোৱা হয় বিজাৰিত। তাৰ বিক্ৰিয়া এটাত যেতিয়া বিক্ৰিয়ক পদাৰ্থ এটা জাৰিত হ'ব আৰু ইটো হ'ব বিজাৰিত, গতিকে এনেবোৰ বিক্ৰিয়া কি হয়? জাৰণ বিজাৰণ বা ৰেডক্স বুলি কোৱা হয়। এতিয়া চোৱা, কপাৰ অক্সাইড আছিল ন, কপাৰ অক্সাইডৰ পৰা কি হ'ল? অক্সিজেনটো নাইকিয়া হৈ গ'ল, গতিকে ইয়াক আমি কি বুলি কৈছোঁ? বিজাৰণ হৈছে বা বিজাৰিত হৈছে। ঠিক সেইদৰে হাইড্ৰজেনৰ আগতে অক্সিজেন নাছিলে, কিন্তু পিছত দেখা গ'ল যে সি অক্সিজেন গৈ লাভ কৰিলেগৈ। দেখিছেনে ইয়াত তোমালোকে? অক্সিজেন সি লাভ কৰিলে কাৰণে এইটো দিছে, অক্সিজেন লাভ কৰিলে, সেইবাবে কি হৈছে? ইয়াক আমি জাৰিত হ'ল বুলি কৈছোঁ। এনেকুৱা তোমালোকৰ আৰু উদাহৰণ আছে, এইবোৰ দেখিছেনে? তোমালোকে উদাহৰণখিনি কিন্তু ভালদৰে চাই যাবা, মই জাষ্ট টিক কৰি থৈছোঁ। তাৰপিছত লাগিলে ক্ষয়ীভৱন কাক বোলে? আৰু দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি কাক বোলে? তাৰ ক্ষয়ীভৱন কি? যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থবোৰ যেনে জলীয় বাষ্প, এচিড আদিৰ এটা আক্ৰান্ত হয় তেতিয়া ইয়াক ক্ষয় ঘটে, আৰু ইয়াক কি কয়? ক্ষয়ীভৱন বুলি কোৱা হয়। তোমালোকে জাষ্ট একদম মুখস্থ কৰি গ'লে হ'ল, দুৰ্গন্ধিতা ঠিক তেনেকৈ মুখস্থ কৰি যাবা, বেছি ইমান পঢ়িবলগীয়া কথা ইয়াত নাই। সেইদৰে চাওঁ, মই ইয়াত ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটা টিক কৰি দিছোঁ। 1 নম্বৰ কুৱেশ্যন টিক কৰি দিছোঁ। নেক্সট মই ইয়াত 3 নম্বৰটো আছে, 5 নম্বৰৰ এটা আছে, 6 নম্বৰৰ আছে, 7 নম্বৰৰ আছে, 8 নম্বৰৰ আছে, 10 নম্বৰটো সহনীয়ক্ৰিয় তাপবৰ্জিত বিক্ৰিয়া বুলি কয়, সেইটো এটা আছে, আৰু 13 নম্বৰটো, 17 নম্বৰটো আৰু ক্ষয়ীভৱন, এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ ভিতৰত পৰে। তোমালোকে এইখিনি এটা পঢ়ি লওঁ, তাৰপিছত নেক্সট তোমালোকে ইয়াৰ পিছৰ চেপ্টাৰটো এচিড, ক্ষাৰক আৰু লৱণটো পঢ়িবলৈ পাবা। গতিকে এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ। থেংক ইউ, বাই বাই।